নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আতুমনি কিচেন ইউটিউব চেনেললৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কাউৰী কেৰেলাৰ ৰেচিপি আৰু হাজবেণ্ডে ৰেচিপিটো বনাব, মই লগতে সহায় কৰি দিছোঁ। আহকচোন কেনেদৰে বনালে ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোলৈকে নমস্কাৰ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ হাবিৰ মাজৰ পৰা। আজি আপোনালোকক এবিধ পাচলিৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছোঁ, যিবিধ হ'ল কাউৰী কেৰেলা। কাউৰী কেৰেলা যিটো হাবিত নিজে নিজে গজে আৰু ই অতিপাত তিতা, যিসকলে তিতা খাই ভাল পায় তেখেতসকলৰ কাৰণে এই পাচলিটো। কিয় কাউৰী কেৰেলা গছবিধত এনেকুৱা ধৰণৰ বগা বগা ফুল লাগে চাওক, আৰু গছজোপা কিয় ভোল বা জিকা গছৰ নিচিনা একেই দেখিবলৈ। কোনো ঠাইত ইয়াক তিতা পটল বুলিও কোৱা হয়, গতিকে ইয়াৰ বেলেগ বেলেগ নাম আছে। বিধ হাবিত যেতিয়া লাগি থাকে দেখিবলৈ এনেকুৱা হয়। এতিয়া পটলখিনি ধুই লওঁ। পটলখিনি এতিয়া ফালি ইয়াৰ গুটিখিনি উলিয়াই ল'ব। তিতা পটলৰ গুটিখিনি গোটেইখিনি উলিয়াই ল'লোঁ আৰু এতিয়া মিহি মিহিকৈ কুটি লওঁ। হঠাৎ অহা বৰষুণ জাকে অডিঅ' ৰেকৰ্ডিঙৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিলে, গতিকে দুটামান ভইচ ক্লিপ ভইচ অভাৰ কৰিব লগা হৈছে। অসুবিধাৰ বাবে আমি দুখিত। কেৰেলাখিনি ভাজিবৰ বাবে তেল কেৰাহীত দি দিয়া হ'ল। তেলখিনি সৰহকৈ ল'লে ভাল। দুটা মজলীয়া আকাৰৰ পিঁয়াজ কাটি লোৱা হৈছে, লগতে নহৰু 10 ফুটামান লোৱা হৈছে। জ্বলা সোৱাদ অনুসৰি আপুনি কম বেছি কৰি ল'ব পাৰিব। তেল গৰম হোৱা মাত্ৰকে পিঁয়াজ, নহৰু, জলকীয়া একেলগে তেলত দি দিয়া হ'ল। পিঁয়াজখিনিয়ে অলপ ৰং সলনি কৰা মাত্ৰকে তিতা পটল বা কাউৰী কেৰেলাখিনি দি দিয়া হ'ল। লগে লগে হালধি, নিমখ সোৱাদ অনুসৰি দি দিয়া হ'ল। সকলোকে একেলগে সানমিহলি কৰি ল' ফ্লেমত ভাজ খাবলৈ ঢাকোন মাৰি দি দিয়া হ'ল। ল' ফ্লেম অৰ্থাৎ জুইখিনি কমাই লোৱা হৈছে, আমি যিহেতু গেছৰ বাৰ্ণাৰ ব্যৱহাৰ কৰা নাই। পাঁচ মিনিট পুনৰ ভাজিবলৈ দিয়াৰ পিছত এয়া চব তৈয়াৰ হৈ গ'ল টেষ্টি টেষ্টি বনৰীয়া কেৰেলা বা কাউৰী কেৰেলা বা পটলৰ সুস্বাদু ভাজি, যিটো সোৱাদ কিন্তু তিতা একো দেই। তিতা লভাৰসকলেহে এইটো বেছি ভালকৈ বুজি পাব। পেটৰ ফিল এই কাউৰী কেৰেলাৰ পৰা ধুনীয়াকৈ ল'ব পাৰিব। গতিকে ব'লক এতিয়া বাটিত পৰিৱেশন কৰি আপোনালোকক দেখুৱাওঁ।